নমস্কাৰ আপোনালোকৰ কি খবৰ আপোনালোকৰ মই চাওঁ ভাগ্যৱতী মই অন্য এটা ভিডিঅ' আৰু আপোনালোকে চাইছে ভাগ্যৱতী হ'ম তো সিদিনাখন মানে এই পৰহি গুৱাহাটীৰ পৰা আহিলোঁ তো এতিয়া ঘৰত আছোঁ এতিয়া থাকি ভাল লাগিছে ঘৰত গুৱাহাটীত থকা ঘৰত মানে ঘৰত থকা পথ থকা একেই নহয় ঘৰত আমি লাগিলে যেনেকৈ থাকোঁ মনটো ভাল লাগিছে তো আজি মানে ঘৰত আছে মনটো ভাল লাগি আছে এনেই ৰাস্তা ফালে অকণ ওলাই যাওঁ বুলি ভিডিঅ' এটাকে বনাই দিওঁ গুৱাহাটী আহিল তো ব'লক আমি ৰাস্তা ফালে এনেই অকণ ওলাই গৈ থাকোঁ মানে এনেই আৰু আজি স্কুল নগ'লোঁ আজি যাব বুলি নগ'লোঁ আৰু এই মানে সেইটো বুলি নহয় আৰু যাবলৈ মন নগ'লে নগ'লোঁ আৰু তো যাওঁ মানে আহি আছোঁ অকণমান ব'লক আৰু ৰাস্তা ফালে স্কুটি যায়ে বেছি তো গৈ আছোঁ ব'লক যাওঁ খাই লওঁ আৰু কি যাওঁ আপোনালোকক মই এতিয়া আহিছিলোঁ ঘৰ আছে দুৱাৰ নাই মাত আছে মানুহ নাই মানে কুৱেশ্যনটো অকণমান মই ভাবিবলগীয়া হৈছে ইয়াৰ আনচাৰটো কোনে বনাই দিব জলদি কমেণ্টত পকি দিয়ক বোলা সোধে যি হয় মুখাবলৈ মই বেলেগ এটা ভিডিঅ' মানে কৈ দিম ন কোনটোৱে মানে কোনটো মানুহে শুদ্ধ দিছে কোনটো মানুহে ভুলটো কৈছে নে কি কয় ভিডিঅ'টো চাই সোনকালে ৰাখিম তো সব ভিডিঅ' কৰিছে দিয়া মানে এনেই আৰু অকণমান কি কৰিম দোস্ত আপোনালোকে বাৰু কোনটো জেগাত মানে বেছিকৈ কোনটো জেগাত মানে ইয়াত মাছ ধৰিব ভাল লাগে মানে মাছ ধৰিলেও মানুহে যেতিয়া আহে ন ধৰি কিবা এটা ভাল লাগে মই ধৰক মাছ ধৰি এই আচং না বস্তু কি মজা লাগিছে এতিয়া বাৰু হালধীয়া হ'ব দোকান পকিবতো ন এয়া আমাৰ দোকান চোকান আছে এইবিলাক টিকা এটা আছে জান আছে মানুহৰ ঘৰ আছে মানে ইয়াৰ মানে গাঁৱলীয়া পৰিৱেশত মজা যোনটো লাগে ন টাউনত থাকে সেইটো নালাগে আৰু দাদাজনক লগ পালোঁ এনেকৈ লগ পালে ভাল লাগে আৰু ভিডিঅ' চাবলৈ দাদাক লগ পালোঁ স্কুলৰ পৰা হ'লে মই সেইটো ভিডিঅ' চাই ইয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা দাদাহঁতৰ চেনেলত মানে চেনেল এটা চাই দিবা মোৰটো চাই দিবা কি বুলি আছে কৈ সীমাংক ব্লগছ সীমাংক ঘৰত বুলি আছে আপোনালোকে চাব ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব থাকি দিব নে কি থাকি দিব ওচৰৰে দাদা দোকানখনলৈকে যাওঁ এনেই মানে দোকানলৈ নাযাওঁ এনেই অকণমান ওলাই যাওঁ তো ব'লক যাওঁ গৈ আছোঁ আৰু এনেকৈ দিয়ে আৰু ওলাইছোঁ আৰু এনেকৈ দিয়ে আৰু তো ব'লক গেঞ্জিকে পিন্ধি আছোঁ ইমান গৰম পৰিছোঁ ৰাতি সেইবোৰ খেতিয়ে পিন্ধি গৈছোঁ কথা ভাবিছোঁ তাৰ মানে ৰাতি ঠাণ্ডা তো আহি আছোঁ বৰ্তা চিনি নাপাওঁ ৰাতি চিনি তো ব'লক আহি আছোঁ ব্লগিং চেনেল হয় ব্লগিং লাষ্ট ব্লগিং তো ঘূৰিবলৈ কাইল ভগা আবে দাদা আছিলে তো গাড়ীবিলাক গৈ আছে তো এনেকৈ দি মোৰ গাড়ীখন ভৰালোঁ তো আহিলোঁ তো যাওঁ এয়া টিকলকে এনেই ঘূৰি পোৱা আৰু এনেই দাদা গাঁৱত থকা যোনটো মজা ন এতিয়া ইমান গাঁও নপৰে বাৰু হাফ টাউন পৰে যাবা ইমান টাউনত থাকি ভাল নালাগে কেলৈ মানে গাঁৱৰ মানে জেগাবিলাক যেনেকুৱা ধুনীয়া সেউজীয়া ধাননি দেখিবলৈ মানে যেনেকুৱা মজা লাগে ন থাকি টাউনত সেইটো মজা কোনো নহয় নে কি কয় আপোনালোকে কওকচোন বাৰু সেইটো মজা আপোনালোকে টাউনত থাকিব নে গাঁৱত থাকিব সেইটো কওক
তো আহি আছো তো এনেকৈ বুলি আহি আছো আমাৰ বায়ে মানে তাৰমানে আপোনালোকে জেংজেঙীয়া এখন এতিয়া দেখাওঁ হেৰি মনলৈ এখন গৈছে পাগল হেৰি নহয় তো ব'লক যাওঁ আৰু আজি ভিডিঅ'ত ইমানে যদি ভিডিঅ' চাই ভাল পালে এটা মানে ইমান কম হ'লে জীৱনত আনন্দ পালে যদি এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিয়ক আৰু যাব সময়ত এটা মজা মজাদাৰ মানে কমেণ্ট এটা দি থৈ যাব আৰু কমেণ্টটো মানে সেইটো কমেণ্টটো দিব আপোনালোকে কিদৰে ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে তো আৰু তাৰ মাজতে এটা কমেণ্ট দিব আকৌ মানে কুৱেশ্যনটো দিছিলোঁ তাৰ আনচাৰটো দিব তো ব'ল মানে আজিলৈ এৰিলোঁ অন্য এটা ভিডিঅ' লগ পাম আজি দুবাৰ